তিনি বস্ত্ৰ ললেই জানা ভকত নকয় প্ৰসাদ খালেই জানা বৈষ্ণৱ নহয় তেজি বইলা গিব কামনা বাসনা হেৰি এতিয়া ইয়াত কামনা বাসনাই গাই থাকিব নে গা পা ধুই থানালৈ যাব নাই যাওঁ পিছে তুমি পুৱাই পুৱাই ওলালা যে গামোচা চামোচা লৈ নামঘৰলৈ যোৱা কিয় গোপিনীয়ে কিবা পাতিছে আই পাহৰিলে আজি জন্মাষ্টমী নহয় কি আজি জন্মাষ্টমী সেইকাৰণে কালি ৰাতি সপোনত মই কেঁচুৱাই কান্দা শুনিছো বোলে কৃষ্ণ জন্ম হোৱা শুনি আহিলে না ৰদমুনি এতিয়া মোৰ ওচৰত নাৰদৰ মুনি গাই থাকিব নালাগে গা পা ধুই থানালৈ যাওকগে যাওঁ নহয় যাওক সোনকালে থানাৰ চাগে থপনাত মকৰা জাল লাগিলে হয় দিয়া আগতে ভাদ মাহ আহিলে মোৰ মুখত নামেই নিছিগে এতিয়া মই সেই থানাৰ পৰা আজৰিয়ে নোপোৱা হলো চোৱা হ'ব কথা ক'ব নালাগে মন থাকিলে চবতে ভগৱান পুজিব পাৰি নহয় মাইকী পুলিচৰ সংখ্যা বাঢ়িল দেখা নাই ভয় লাগে নহয় কোন কি গাই আহে ঠিক নাই যদি কিবা দায় দুখ লাগে সেইকাৰণে মই থাপনাৰ কাষেই নাচাম কি কথা ক'বলৈ আহিছে আগতে মাইকী পুলিচ নাছিলে এতিয়া নতুনকে আহিলে মানে সেইকাৰণেতো থানাখনত ইমান অথন্তৰ হ'বলৈ পাইছে কি অথন্তৰ কিয় চুৰটো পলালে DSP ছাৰ আহিলে বাইলুঙৰ মাকৰ অসুখ এতিয়া আকৌ SI বাইদেউৰ শাহুৱেকৰ অসুখ এইফালে দাদা চাকৰিটো গ'ল চাকৰি মানে গ'ল আমাৰ পেট পোহাৰ গ'ল সেইকাৰণে পেট পোহাৰ মনটো বেয়া আপুনি কি কথা ক'বলৈ আহিছে হা আপোনাৰ কাৰণে তাৰ আজি চাকৰিটো গ'ল জানেনে মোৰ কাৰণে তাৰ চাকৰি গ'ল কিয় নাই যোৱা ধৰ্ষণকাৰী বুলি সজাইছিলে নহয় সেইবোৰ কথা সব অফিচত গম পাই চাকৰি পাই উলিয়াই দিলে তাক সেইকাৰণে একেদিন পনপনাই ঘূৰি ফুৰিছে পিটপিটাই ঘূৰি নুফুৰি কি কৰিব সি কিমান টেনচন সিহে জানে কথা যদি গাত লাগিছে যাওক সোনকালে গা পা ধুই মূৰটো ধুৱাই আহকগে ভগৱানৰ ওচৰত বাহি গাতে ভাল জাৰণ দিছে মোক কৃষ্ণ কাৰা গাৰে হৰি ঘূৰন্ধ